চ দুনিয়াতো মানুহ বহুত ন কিন্তু সবক লতে প্ৰাউড নকৰে সো নিজকে প্ৰাউড কৰিবলৈ হলে মানে আমি এনেকৈ কাম কৰিব লাগিব আৰু তাৰ কাৰণে আমি ক'ব পাৰো যে নেভাৰ ষ্টপ আনটিল ইউ আৰ এ প্ৰাইড মানে যেতিয়ালৈকে তোমাক লৈ মানুহে গৌৰৱ নকৰে তেতিয়ালৈকে কাম কৰিয়ে থাকা মানে এতিয়া ধৰ টকিঅ খেলত গৈ যদি আধাতে ৰখি দিও ভাই হেনে মানুহটো প্ৰাউড নকৰিব ন গতিকে দৌৰি থাকা যেতিয়ালৈকে তুমি উইন নোহোৱা তেতিয়ালৈকে দৌৰিব লাগিব আৰু তাকে কোৱা হৈছে যে নেভাৰ ষ্টপ আনটিল ইউ আৰ এ প্ৰাইড তাৰ মানে কি হেতু টকিঅৰ পৰা যদি এতিয়া আমি আমাৰ পাৰ্সোনাল লাইফ লৈ আহো তাৰ মানে যদি কিবা জব প্ৰিপেয়াৰ কৰি আছো বা কোনোবাই কিবা কম্পিটিটিভ কৰি আছো তাৰ কাৰণে আমি পঢ়িয়ে থাকিব লাগিব যেতিয়ালৈকে আমি ডিজায়াৰ্ড ফিলটো নাপাও ডিজায়াৰ্ড জবটো নাপাও না তো আমাৰ ডিজায়াৰটো কি আছিল যে এই সিৰিজখিনি কমপ্লিট কৰা সো আহক আমি যে এৰ ভিডিঅ'ছখিনি চাই লওঁ আৰু সো আজি আমি আৰম্ভ কৰো সিজন 8 ৰ কোৱেশ্চনছখিনি ঠিক আছে মানে আমি এইটো সিজনত ইনক্লুড কৰিম হয়তো 87 ৰ পৰা 4-5টা অংক আমি ইয়াতে চাম সো এইটো অংকত কি কৈছে যে the length of an arc of sector of an angle theta of a circle of radius r is মানে ইয়াত অফৰ খেলা বহুত আছে না সবতে অফ আছে এটো মানে কি কৈছে এই মানে আমি সহজকে যদি ভাবো এনেকুৱা এটা যদি ৰঙালাও এটা আছে ঠিক আছে এই সমানে কাটিলে আৰু ঠিক আছে এটা ভাগত কিমান পৰিব আৰু ঠিক আছে এটা ভাগত কিমান পৰিব আমি সেই বস্তুটো উলিয়াব লাগে ঠিক আছে তো ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজত আমি অলপ ভালকে কৰিম আৰু এইটো এটা কি মই সাৰ্কেল বুলি ধৰি ললো কি কৈছা যে সাৰ্কেল তো এই গুটেইখিনি যেটো লেংথ হয় ঠিক আছে এই গুটেইখিনি আমি পৰিসীমা বুলি কও পৰিসীমা বা পেৰিমিটাৰ বুলি কও এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে খাৰি হয় না পেৰিমিটাৰ বুলি কোৱা হয় আৰু ইয়াৰ মাজে যদি মই এনেকে ড্ৰ কৰি দিও তেতিয়াহলে এইখিনি কি আমাৰ টোটাল এংগেল হয় ঠিক আছে এৰে টোটাল এংগেলটো আমাৰ হয় 360 ওকে টোটাল এংগেল হয় আমাৰ 360 এতিয়া তোমাক যদি কোৱা যায় যে এটা তাৰ মানে আমি কি ক'ব পাৰো যে এই 360 ডিগ্ৰী এংগেলক ইয়াৰ পৰা ইয়াকলৈকে এই ৰেখাডালে আবৰি আছে না আৰু যি ৰেখাডালৰ দৈৰ্ঘ্য হল টইস পাই r ঠিক আছে মানে আমি ক'ব পাৰো যে টইস পাই r দৈৰ্ঘ্য ৰেখাডালে 360 ডিগ্ৰী আগুৰি আছে ঠিক আছে তো কৈছে যে ইয়াৰ মাজৰ যদি এটা এংগেল থাকে ধৰিলে ইয়াতে কৰবা এটা এংগেল আছে হ্যাঁ যাৰ মানটো থিটা আছে তেতিয়াহলে থিটাই কিমান দৈৰ্ঘ্য আগুৰি থাকিব মানে হ্যাঁ সেই বস্তু উলিয়াব লাগে ধৰি ললো মই এই এংগেলটো মানে থিটা বুলি ধৰি ললো ঠিক আছে তো এই এংগেলৰ মানটো যদি মই থিটা বুলি ধৰি ললো হ্যাঁ তেতিয়াহলে কৈছে যে এই থিটাৰ কাৰণে এই বাহুখিনিৰ দৈৰ্ঘ্য কিমান হ'ব হ্যাঁ এই বস্তুটো আমি উলাব লাগে ঠিক আছে তো এইটো উলাবৰ হলে আমি এনেকৈ ক্যালকুলেশনটো কৰিম যে আমাৰ কি হয় যে হ্যাঁ টোটাল এংগেল কিমান আছে টোটাল লেংথটো কিমান হয় টোটাল দৈৰ্ঘ্যটো কিমান হয় মই কৈছিলো যে টইস পাই r টোটাল দৈৰ্ঘ্য ঠিক আছে আৰু টোটাল আমাৰ কি হয় এংগেলটো কিমান হয় 360 হয় ঠিক আছে আচ্ছা এতিয়া আমি কাৰ কাৰণে লেংথটো উলিয়াম কিমান এংগেলৰ কাৰণে লেংথটো উলাব লাগে ঠিক আছে ইয়াক আমাক কি দিছে থিটা দিছে না গতিকে জাস্ট থিটা এটা দি মাল্টিপ্লাই কৰি দিয়া না তাৰ মানে এটোক আমি কি লিখিব পাৰিম থিটা বাই 360 ইনটু টইস পাই r না সিম্পল আৰু না এটো হে ৰঙালাও কাটা নিচিনাই নহৈছে জানো হ্যাঁ এটো চাৰিফাল কৰা টাইপ হৈ গৈছে কথাটো ঠিক আছে তো এইটো হয় আমাৰ आंसर ঠিক আছে এই आंसरটো কোনটো অপচনত আছে থিটা বাই 360 আছে না কৰবাত angle of circle of radius 360 by theta theta by 360 twice pi r eto r square নহয় দে pi r হলে ঠিক আছে so the option is your theta by 360 by twice pi r বা আমি কব পাৰো যে option b is the correct answer so পৰৱৰ্তী question to আছে the next question is number 88 yet আসলে যে the area of a sector of angle 60 degree of a circle of radius 6 cm is so question to size age khelimeli lagise no ki man of circle radius কথাটো এনেকুৱা হয় যে এটো যদি এটা সার্কেল হয় ঠিক আছে
তো বা এই ৰঙালাও বুলিয়ে ধৰো আৰু সহজ হ'ব ৰঙালাওটো মই এনেকৈ কাটিছোঁ আৰু ঠিক আছে ইয়াৰ পৰা একলৈকে 6 সেন্টিমিটাৰ ইয়াৰ পৰা একলৈকে 6 সেন্টিমিটাৰ তেতিয়াহ'লে ইয়াৰে কিমান এৰিয়া হ'ব ঠিক আছে এৰিয়া বুলি আৰু ক্ষেত্ৰফল আৰু কিমান এৰিয়া আছে মাজত সেইখিনি বুজায় না তো আমাক কৈছে যদি আমি ৰঙালাওটো এনেকৈ কাটি দিওঁ তেতিয়াহ'লে টোটেল ভাগৰ কিমান ভাগ ইয়াত আছে সেই বস্তুটো আমি ওলাব লাগে ঠিক আছে তো এতিয়া আমি যদি মেথছৰ লেংগুৱেজত চাওঁ অলপমান আমি এনেকৈ ভাবিম যে এই ভেলুটোক আমি থিটা বুলি ধৰি ল'লোঁ ঠিক আছে এতিয়া কি কথা কৈছে এটা কৈছে এৰিয়াৰ কথা কৈছে ঠিক আছে হা আৰু এংগেলৰ কথা কৈছে তো এৰিয়া বুলি ক'লে এইটো এটা কি হৈছে সাৰ্কেল হৈ আছে আৰু সাৰ্কেলৰ এৰিয়াটো আমি কি লিখোঁ যে পাই r স্কয়াৰ ঠিক আছে এইটো আমাৰ ইখিনি কিমান জায়গা আগুৰি আছে হেতুক আমি এক্সপ্ৰেছ কৰিম পাই r স্কয়াৰৰ দ্বাৰা ঠিক আছে এতিয়া ইয়াৰ লগত কি ৰিলেচন এটা আছে যে এংগেলৰ এটা ৰিলেচন আছে না তো তেতিয়াহ'লে আমি এংগেল বস্তুটো লিংক কৰিব লাগিব ন এই এংগেলটো মই আগৰ অংকটোৰ নিচিনা দেখুৱাৰ নিচিনা এই গোটেই এংগেলটোৰ মান কিমান হয় 360 ডিগ্ৰী হয় ঠিক আছে 360 ডিগ্ৰী তাৰ পিছত কি কৈছে যে আমাৰ স্পেসিফিক হেৰি কৈছে হা ৰেডিয়াছৰ লগত কথা কৈছে না তো সেই ৰেডিয়াছৰ লগত ৰেডিয়াছটো দিয়া আছে ইয়াৰে আমাৰ আৰৰ মানটো দিয়া আছে লগতে এংগেলটো কিমান হয় সেই এংগেলটো দিয়া আছে না তো আমি সেই এংগেলটো চাবা হেৰি হয় এই গোটেইখিনি আমাৰ কিমান হেৰিৰ কাৰণে হয় 360 ডিগ্ৰী এংগেল হয় গোটেইখিনি তাৰ মাজৰ পৰা আমাক ওলাব দিছে কিমান এংগেলৰ কাৰণে 60 ডিগ্ৰীৰ কাৰণে না তো এইটো হ'ল আমাৰ ফৰমেটটো হ'ল আমি ষ্ট্ৰাকচাৰটো হ'ল যে আমি ইয়াৰ এই কোৱেশ্চনটোৰ পৰা আমি এইখিনি বস্তু এনালাইজ কৰি পালো এটো এটা একো নাই জাস্ট সিম্পলিফাই কৰিলে আনসাৰটো ওলাই যাব না তাৰমানে আমি অলপ ষ্টেণ্ডাৰ্ডকে ইয়াৰে ষ্টেণ্ডাৰ্ড ফৰ্মুলা আৰু এনেকুৱা হয় সেক্টৰ এৰিয়াটোৰ ফৰ্মুলা এনেকুৱা হয় যে 360 ইনটু পাই r স্কয়াৰ না সেই বস্তুটো মই জাস্ট অলপ সিম্পলি এনেকৈ কৈ দিছো হা তো ইয়াৰে ক্যালকুলেশনটো কৰিলে হ'ল না ইয়াৰে 60 ডিগ্ৰী 360 ডিগ্ৰী ইনটু পাইৰ মান আমি 7 লিখিব পাৰো r স্কয়াৰ r মানে দিয়া আছে 6 সেন্টিমিটাৰ মানে 6 দুইবাৰ পূৰণ হ'বগে না 6 ইয়াৰ মাজত 6 বাৰ যাবগে এইটো 6 কাটা যাবগে তো থাকিল কি 22 পূৰণ 6 ন এইটো 6 দুগুণে যদি আমি ইফালে পূৰণ কৰি দিও আটো থাকিল 132 ডিভাইডেড বাই 7 সেন্টিমিটাৰ স্কয়াৰ না সো এই বস্তুটো আমাৰ आंसर হবে এটো যোনটো অপচনত থাকিব সেইটো আমাৰ কারেক্ট आंसर হ'ব না 132 by 7 কোড আছে আমার অপশন 8 আছে সো অপশন এ ইজ দা কারেক্ট आंसर ঠিক আছে ফার্স্ট অ্যানালাইজ দা কোয়েশ্চন ঠিক আছে framework দা কোয়েশ্চনটো আমি आंसर কেনেকৈ কৰিব পাৰো হেতু ফ্রেম কৰা দেন সলভ কৰা ঠিক আছে অঙ্কটো দুবাৰ কৰিবা তাৰ পিছত ইমান লাগিয়ে থাকিব নালাগে ইমান এটো জাস্ট মই বুজি পোৱাকে হে দিছো ইমান একচুয়ালি কৰিব লগা নাইয়ে ডাইৰেক্ট এই ফৰ্মুলাটো মনত ৰাখিলে আমি মানে যেটা আমি পৰীক্ষাত आंसर কৰিম ডাইৰেক্ট ফৰ্মুলাটো মনত ৰাখি জাস্ট ভ্যালু কেটা বহাই দিলে आंसर পাই যাব আৰু এইটো সলভ কৰিবৰ কাৰণে হাৰ্ডলি 1 মিনিট টাইম লাগি যাব ঠিক আছে গটিকে 1 মিনিটত এটা आंसर that's good that's talented process ঠিক আছে so question booklet C ঠিক আছে question booklet এইটা question আমি booklet C এর পৰা হে লৈছো হা তো question booklet C 80 number questionত আসিলে sorry 9 number questionত দিছিলে যে the sum of the probability of an event E and the probability of the event not E is দুটা ইভেন্ট কো হৈছে ই আৰু নট ই ইয়াৰ এডিশনটো কি হয় হেখিনি ইয়াৰ এখিনি বস্তু চাওতে आंसर করতে মানে অলপমান কনসেপ্ট লগা হয় মানে आंसर কৰিব লগা ইয়াত একোই নাই হা জাস্ট অলপমান কনসেপ্ট লাগিব এটো এনেকুৱা এটা ধৰিলো মই কোনোবা এটা ছোৱালীক প্ৰপ'জ কৰিলে মোৰ কথা নকৰে এনেও মোৰ প্ৰপ'জ একসেপ্ট নকৰে ধৰিলো ধুনিয়া লৰা এটাই ছোৱালী এজনীক প্ৰপ'জ কৰিলে ঠিক আছে এটো ধৰা বয় আ গাৰ্ল ঠিক আছে লৰাজনে ছোৱালীজনীক প্ৰপ'জ কৰিলে ঠিক আছে প্ৰপ'জ কৰাৰ পিছত কি হ'ব পাৰে ছোৱালীজনে আইদাৰ ইয়েস ক'ব পাৰে না বা নো ক'ব পাৰে ঠিক আছে তাৰমানে এই লৰাৰ প্ৰপ'জৰ লৰাই যদি প্ৰপ'জ কৰে ছোৱালীজনীক কি অপচন আছে দুটা অপচন মানে দুটা আউটকাম হ'ব পাৰে দুটা ৰিজাল্ট আহিব পাৰে এটা ইয়েস এটা নো ঠিক আছে এই বস্তু কেটাকে আমি ইয়েস আৰু নোক আমি ইভেন্ট বুলি কম ঠিক আছে ইভেন্ট বুলি কম ঠিক আছে তাৰ মানে আমি কি কম যে ইয়েস হোৱা
মানে probability কিমান no হোৱাৰ probability কিমান ঠিক আছে তো এবোৰ একটা ইভেন্ট হয় আৰু হোৱাৰ কিমান চান্স আছে তো প্ৰপোজ কৰাৰ পিছত অবভিয়াসলি আমি এনালাইজ কৰিম ন তো তাই কি ব্যাকগ্ৰাউণ্ড চাব পাৰে সো ইয়েস কোৱাৰ পসিবিলিটিটো কিমান হয় বা নো কোৱাৰ পসিবিলিটিটো অলৰেডি সেলফ এনালাইসিস আহিয়ে যাব না তো এইখিনি বস্তু ভাবিলে আমি এনেকৈ কম্পেয়াৰ কৰিব পাৰোঁ ইয়াৰ লগত যে চাবা চাহে ছোৱালীজনী ইয়েছে কক চাহে ছোৱালীজনী ইয়েছে কক বা নয়ে কক ডাজ নট মেটাৰ ন এইটো কি হয় এই ল'ৰাজনৰ এটা সিঙ্গল লাইফ হয় না চাহে ছোৱালীজনী ইয়েছ কক বা চাহে নয়ে কক কিন্তু কি হ'ব কি ওভাৰঅল ল'ৰা এজনী থাকিব না মানে ওভাৰঅল কি হ'ব এই ল'ৰাজনৰ এটা লাইফ লৈ কথা ঠিক আছে হয় না তো এই কাহিনীটোকে আমি মেথছত এনেকৈ কম যে ধৰিলো ল'ৰাজনক ইয়েছ কোৱা ঘটনাটোক যদি মই ইভেন্ট ই বুলি কওঁ আৰু নো ক'লে নো মানে কি নট ই হয় না নো মানে কি যে ইয়েছ নহয় হয় না মই ই ঘটনাটোক ইয়েছ বুলি কৈছোঁ আৰু এটা ঘটনা লৈছোঁ যাক মই নট ই বুলি কৈছোঁ তাৰ মানে নো বুলি কৈছোঁ ঠিক আছে ইয়াক মই নট ই বুলি ক'লোঁ বা ইয়াক আমি এনেকৈ ই ডেছে দিও বুজাব পাৰোঁ ঠিক আছে তো ইয়াত যেনেকৈ কৈছিলোঁ যে ছোৱালীজনী ইয়েছে কক বা নই কক মেটাৰ নকৰে ল'ৰাজনৰ লাইফটো কি হ'ব এটাই লাইফ ন সেইবুলি এনেকুৱা নহয় যে ইয়েছ বা নো বুলি কৈ দিয়াৰ লগে লগে সি দুটা জনম নাপায় সি এটাই থাকিব এটা জনমেই ইয়াৰ ঠিক আছে তো এই কাহিনীটোৰ লগত যদি আমি কৈ দিওঁ যে ইয়েছ মানে কি আছিলে ল'ৰাজনৰ ই আছিলে ইয়াক মই জাষ্ট প্ৰবাবিলিটিটো সম্ভাৱিতা গতিকে পি বুলি কৈ দিওঁ ঠিক আছে আৰু ইয়াক মই এনেকৈ পি নট ইজ ইকুৱেল টু 1 ঠিক আছে এইটো একচুৱেলি এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা হয় যে পি probability of p plus probability of p not is equal to 1 ঠিক আছে যদি আৰু কেতিয়াবা বস্তুখিনি মনত ৰাখিব টান হয় ঠিক আছে আই থিংক এনেকৈ যদি ৰিমেম্বাৰ কৰিব ট্ৰাই কৰে আই থিংক ইট উইল বি হেল্পফুল ঠিক আছে চ' ফৰ এনচাৰিং দিছ কুৱেশ্যন ৰিমেম্বাৰ দিছ ফৰ্মুলা ঠিক আছে পুট দিছ ফৰ্মুলা টু ফাইণ্ড দ্য অপশ্যন ফ্ৰম দিছ অন ঠিক আছে চ' এনসাৰ ইয়াত কি আহিছে 1 আহিছে সো চেক কৰিলা ইয়াতে 1 আছে নে অপচন এ 1 আছে সো your correct answer is your option A ঠিক আছে I hope it is clear